এখন সহজ সৰল গাঁও আৰু তাতেই নিয়ৰৰ জন্ম। এইজন নিয়ৰ, সকলোৰে মৰমত মইনা বুলি মাতে। সৰুৰে পৰা শংকৰী কলাকৃষ্টিৰ লগত ডাঙৰ দীঘল হোৱা নিয়ৰে প্ৰায় নাগাৰা, তাল, খোল, ঢোল এইবিলাকৰ লগতে ব্যস্ত থাকে। আহকচোন নিয়ৰৰ দৰে জন্মগত প্ৰতিভাসমূহক বিকাশ হোৱাত আমি কিছু অৰিহণা যোগাওঁ। আমি সকলোৱে লগ হৈ নিয়ৰক এখন প্ৰতিভা বিকাশৰ মঞ্চ দিওঁ। ধন্যবাদ। শংকৰে খুন্দিলে নামৰে পুখুৰী, মাধৱে বন্ধালে আলি, আলিৰ দুয়োপাৰে ৰুলে কদম পুলি, ভকতে জিৰাব পুলি।